উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ দিশত অৱস্থিত। ইয়াক হিমালয় পাৰ্বত্য অঞ্চল হিচাপে অভিহিত কৰা হয়। হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। ভাৰতৰ বাহিৰেও ই নেপাল, ভূটান, চীন দেশলৈকে বিস্তৃত হৈ আছে। দেখাম ইয়াত নেপাল, চাইনা আৰু ভূটান ইয়াত বিস্তৃত হৈ আছে। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট এই হিমালয়ত অৱস্থিত। যিটো মাউণ্ট এভাৰেষ্ট এই হিমালয়ত অৱস্থিত। ভাৰতত হিমালয় পৰ্বতমালা কাশ্মীৰৰ পৰা উত্তৰ পূব অঞ্চললৈ বিস্তাৰিত। কাশ্মীৰৰ পৰা উত্তৰ পূব অঞ্চললৈ ই বিস্তাৰিত হৈ আছে। ইয়াৰ দৈৰ্ঘ্য 2500 কিলোমিটাৰ, অৰ্থাৎ হিমালয় পৰ্বতৰ দৈৰ্ঘ্য 2500 কিলোমিটাৰ। ই বহলে 240 পৰা 500 কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 8000 মিটাৰৰ অধিক। এই পাৰ্বত্য অঞ্চলে উত্তৰ পূব পাৰ্বত্য অঞ্চলে প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। হিমালয়ৰ সৃষ্টি। হিমালয়ৰ সৃষ্টি কেনেকৈ হ'ল? হিমালয়ৰ সৃষ্টি টাৰ্চিয়াৰী যুগত হৈছিল, অৰ্থাৎ আজিৰ পৰা 66 বছৰৰ পৰা 2.6 নিযুত বছৰৰ ভিতৰত হৈছিল বুলি ভূবিজ্ঞানীসকলে অনুমান কৰিছে। বৰ্তমান পৰ্বতৰ ঠাইখিনিত আগতে টেথিছ সাগৰ আছিল বুলি জনা যায়। টেথিছ সাগৰৰ উত্তৰে আংগাৰালেণ্ড ভূখণ্ড আৰু দক্ষিণে গণ্ডৱালেণ্ড ভূখণ্ড আছিল। এই দুই ভূখণ্ডৰ গেট সাগৰত পৰিছিল আৰু গধুৰ গেদৰ হেঁচাত ভূখণ্ড দুটা কাষ চাপি আহে। অন্যহাতে দুই ভূখণ্ডৰ হেঁচাত গেটবোৰ ওপৰলৈ উঠি আহে আৰু পিছত কঠিন হৈ পৰ্বতৰ আকাৰ লয়। এই দুটা যিটো ভূখণ্ড আছিল ইয়াৰ গেটবোৰ তাত জমা হৈ কঠিন পৰ্বতৰ সৃষ্টি হৈছিল। চেপা খাই ওপৰলৈ উঠি অহা গেটবোৰ ঢৌৰ আকাৰ লয়। যিবোৰ ঢৌৰ আকাৰ লৈছে সেইটো বংগীল পৰ্বতৰ সৃষ্টি হয় আৰু সেই বংগীল পৰ্বতৰ সৃষ্টি হোৱাৰ বাবে হিমালয় পৰ্বতক বংগীল পৰ্বত বুলি জনা যায়। হিমালয় পৰ্বতশ্ৰেণী একেবাৰতে সৃষ্টি হোৱা নাছিল। ইয়াৰ সৃষ্টিৰ কাৰণে 7 নিযুত বছৰ লাগিছিল আৰু পিছত ইয়াৰ আকাৰ আকৃতি আৰু উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট পইণ্ট, হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সহজে ক্ষয়প্ৰাপ্ত কোমল শিলাৰে গঠিত। সেয়ে ইয়াৰ পৰা ওলোৱা নদ নদীবিলাকে অধিক পৰিমাণৰ গেট কঢ়িয়াই আনে। কোমল শিলাৰে গঠিত বাবে ই বেছি পৰিমাণৰ গেট কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। ইয়াত চিত্ৰ দিয়া আছে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয়। বৰফৰ নৈৰ সৃষ্টি হয়। হিমালয় অঞ্চলত 3 পৰা 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ অসংখ্য তুষাৰ নৈ আছে। ইয়াৰটো 5 কিলোমিটাৰলৈকে দীঘল আছে। এই তুষাৰ নৈবোৰে হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ নদীবিলাকৰ পানীৰ উৎস। এই নদীবিলাকেই হৈছে পানীৰ উৎস। হিমালয়ৰ বিভাজন কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়? 3টা ভাগত শ্ৰেণী বিভাজন কৰা হয়। প্ৰথমটো হ'ল উচ্চ হিমালয়। উত্তৰ অংশত পূবা পশ্চিমকৈ ই বিস্তৃত হৈ আছে আৰু ইয়াৰ বৈশিষ্ট্য দ্বিতীয়টো হ'ল বৰফেৰে আবৃত হৈ থাকে। ই বৰফেৰে আবৃত হৈ থাকে সাধাৰণতে আৰু ই উচ্চতা গড়ে প্ৰায় 6 মিটাৰ অৰ্থাৎ 6 কিলোমিটাৰ অৰ্থাৎ এইটো 6000 মিটাৰ। মধ্য হিমালয় 2 নম্বৰ। ই গড় উচ্চতা 4000 মিটাৰ অৰ্থাৎ 4 কিলোমিটাৰ। বহলে 60 পৰা 80 কিলোমিটাৰ আৰু 3 নম্বৰ হৈছে বহিঃ হিমালয় বা শিৱালিক হিমালয় বুলি জনা যায়। ইয়াৰ বৈশিষ্ট্য হৈছে গড়ে উচ্চতা 1000 মিটাৰ আৰু বহলে 15 পৰা 50 কিলোমিটাৰ আৰু ই চাপৰ হৈ গংগা ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈছে।